বুঝা বখন নাই দেখাকে কি হ্যাঁ हेलो गाइज गुड मर्निंग मैं अन्य এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা 11টা বাজিছে ভাত পানী মানে ভাত আৰু দাইলটো বহাই দিলোঁ সবজিটো মায়ে বনাব মই যাওঁ এফালে ওলাই কলৈ যাওঁ কাৰ ওচৰলৈ যাওঁ চাই থাকিব ভিডিঅ'টো তেতিয়াহে গম পাব তো ঠিক আছে মই এতিয়া ৰেডি হৈ লওঁ ৰেডি হৈ মেলি আপোনালোকক লগ পাই আছোঁ আৰু এয়া মই ৰেডি হৈ ললোঁ ওলাই কিনে কেনেকুৱা লাগিছে কমেণ্টত জনাব পুৰা চিম্পলকৈ ওলাইছোঁ সো ঠিক আছে এতিয়া দেৰি নকৰোঁ বহুত দেৰি হৈ গ'ল অলৰেডি সো এতিয়া গৈ থাকোঁ একেবাৰে ক'ত গৈছোঁ তাত গৈ কিনে লগ পাই আছোঁ দেই গাইজ আৰু মই আহি পালোঁ মই আহিছোঁ মোৰ বান্ধৱীৰ ঘৰলৈ আমি সৰুৰ পৰা একেলগে নাই পঢ়া কিন্তু আমি ক্লাছ 9ৰ পৰা একেলগে পঢ়িছোঁ আৰু সেই তেতিয়াৰ পৰা চিনাকি আজিলৈকে আজি কেইবাবছৰো হ'ল আমি দুজনী ইমানেই মিল মানে ভাষাৰে বুজাব নোৱাৰা তো মানে বহুত আৰু মনৰ মানে তাই মোক বেষ্ট ফ্ৰেণ্ডৰ বহুত ওপৰত তাই মোৰ তো তাই ছোৱালীজনী হৈছিলে মেডিকেলত গৈছিলোঁ মই কিন্তু মেডিকেলত ভিডিঅ' চিডিঅ' কৰিব নহ'লে তো আজি ঘৰত আহিছোঁ উঠাই দিম আৰু এইফালে এইখিনি কিবা কিবি আনি দিছে ইয়াৰ আগত চেৱৈ দিলোঁ চেৱৈ খালোঁ আৰু এইখিনি এয়া ভাতৰ আইটেম কণী মাছ বনাইছিলে তাই হাতে আজি ফাৰ্ষ্ট টাইম খালোঁ ভাল লাগিলে টেষ্টি লাগিলে খাই এইফালে ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু তাইৰ টিকলিজনী উঠিলে এইজনী তাইৰ টিকলি এমাহ হোৱা নাই আৰু হ'বগৈ সেই তাইক চাবলৈ গ'লোঁ তাকে আৰু কেনেকুৱা পালে জনাব আৰু টিকলিজনী সকলোৱে আশীৰ্বাদ দিব তাই যাতে ডাঙৰ হয় ভাল মানুহ হয় আৰু আমাৰ এফালে টিকলি মানুহ তাই শুই আছিলে শুই উঠিলে তাৰপৰা মাকে মুচি কাচি দিলে আৰু তাৰপৰা তাই উঠি শুনিব আৰু মানে বহুত ডাঙৰকৈ উঠি মাৰিব শিকিছে আৰু চিঞৰিব শিকিছে মানে নিজে নিজে গান গাব যাকে গান গাব কি চাব তাইৰ লগতে দিনটো পাৰ হৈ যায় আৰু ভাত পানী খাই মেলি গধূলি হ'ল 5টামান বাজিলে আমি গোটেইকেইজনী ওলাইছোঁ ঠাইলৈ যাবলৈ তেন্তে চাই থাকক ক'লৈ নাযাওঁ ভিডিঅ'টোত আমি আহিলোঁ আইতাই ফোন কৰি আনিলে আইতাক থ'বলৈ আহিলোঁ খালে চাহ দিছে ছোৱালীজনীয়ে মানে চাহ খালোঁ হেল্ল' গাইজ গুড মৰ্ণিং আৰু কালি আইতাহঁতৰ ঘৰলৈ গৈছিলোঁ আইতাক থ'বলৈ মানে আইতাৰ ভনীয়েকৰ ঘৰলৈ গৈছিলোঁ জেঠাই মই বৌ আৰু টিকলোঁ দাদা পিছত গ'ল স্কুটি লৈ আমিকেইটা গৈছিলোঁ তাৰপৰা আইতাক থৈ আহিলোঁগৈ আৰু এতিয়া ব্লগটো ষ্টাৰ্ট দিছোঁ ৰাতিপুৱা হৈ থকা নাই আৰু 11টা বাজিলে চাহ তাহ খাই মেলি আজৰি হ'লোঁ কাপোৰ কানি কিমান ধুলোঁ তাৰপৰা এতিয়া ভাত বনাম মায়ে কাপোৰ ধুই আছে এতিয়া ভাত বনাম ভাত আজি যিটো সোমবাৰ মাহঁতে খাব মইতো বইলে খাম তো সেয়া দাইল ৰেডি কৰি থৈ আহিছোঁ ভাত বহালোঁ আৰু এতিয়া দাইলতে কিবা কিবি দি দিম আৰু সেনেকৈ খাম ভাত তেতিয়াহ'লে বনাই থাকোঁ আৰু আজি পাছবেলালৈ বাহঁতৰ ঘৰলৈ যাব পাৰোঁ চাগে দেই তো গ'লে কিয়নো যাওঁ তো আপোনালোকক দেখুৱাম একো স্পেচিয়েল নাই কিন্তু কথা আৰু কৈছিলোঁ বাহঁতৰ ঘৰলৈ যাম বুলি বাহঁতৰ ঘৰত যোৱা নহ'ল বাহে আহিল ঘৰলৈ তো সেইকাৰণে যোৱাটো নহ'ল আৰু তাৰপৰা বাহঁত যোৱাৰ পিছত আমি আহিলোঁ ওচৰৰ মাহী এজনী ঘৰলৈ আৰু তাতে চাহ খালোঁ আৰু এয়া ভাইটিটোৱে সদায় কৈ থাকে মাইনাবাৰ ভিডিঅ' নোলোৱা আজি তাকো উলিয়াই দিলোঁ গুড মৰ্ণিং আৰু কালি যে কৈছিলোঁ বাহঁতৰ ঘৰলৈ যাম বুলি চ' বাহঁতৰ ঘৰত যোৱা নহ'লে বাহঁতৰ ঘৰত যাম বুলি কওঁতে বাহঁতে ওলালেহি কালি বাহঁতৰ মিছ ডে আছিলে সেইকাৰণে যাম কৈছোঁ আৰু বাহঁত ঘৰলৈ অহা হ'ল সেয়াই আৰু যোৱা নহ'লে তো এতিয়া ৰাতিপুৱা ওলালোঁ মন্দিৰ যাবলৈ জেঠাই আৰু বৌ ওলাইছিল যাবলৈ তো মই ক'লোঁ মই যাম তো সেয়া মন্দিৰৰ পৰা গৈ আহোঁগৈ তাৰপিছত দাদা বৌ আমি পূজা দি ওলাই মেলি এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই পুনৰবাৰ লগ পাম মই অন্য এটা ভিডিঅ'ত নমস্কাৰ।